Hey guys, welcome to my channel. তো আজি আমি ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰৰ 2024 বৰ্ষত যেটো ম্যাথ ফাইনাল এক্সাম হৈছে ম্যাথছৰ কোৱেশ্চন পেপাৰ তো ম্যাথছৰ কোৱেশ্চন পেপাৰটো আপোনালোকে চাওক তো কোৱেশ্চন আছে 1 মাৰ্কৰ 10টা কোৱেশ্চন আছে 10 মাৰ্ক আৰু 4 মাৰ্কৰ 12টা কোৱেশ্চন আছে 48 মাৰ্ক আৰু 6 মাৰ্কৰ 7টা আছে 42 টোটাল 100 মাৰ্ক তো টোটাল 100 মাৰ্কৰ কোৱেশ্চন তো আপোনালোকে এই কোৱেশ্চন পেপাৰটো কেনেকে লিখিলে ভাল এটা মার্ক পাব পাৰো হেটোৰ বিষয়ে আমি আলোচনা কৰিম তো কোৱেশ্চন পেপাৰটো আপোনালোকে চাই লওক answer to the following question 1 মাৰ্কৰ 10টা কোৱেশ্চন আছে 10টা চাও answer any 12 question 2 number 2 13টা কোৱেশ্চন আছে যিকোনো 12টা লিখিব লাগে কোৱেশ্চন কেটা চাও আৰু যদি কোৱেশ্চনটো আপোনালোকৰ যদি পিডিএফ লাগে দেন কমেন্ট বক্সত এটা হোৱাটসঅ্যাপ চেনেলৰ গ্ৰুপৰ লিংক থাকিব তাত জয়েন হৈ লব কোৱেশ্চনটো তাত পাই যাব থ্ৰী মাৰ্কৰ কোৱেশ্চন আৰু ইয়াৰ পৰা এইটো কোৱেশ্চন যদি আপোনালোকে সলভ কৰে দেন তেনেহলে ইয়াৰ পৰা 30 মাৰ্ক 100% কমন থাকিবই এইটো কোৱেশ্চনৰ পৰা 30 মাৰ্ক থাকিব 100% থাকিবই আপোনালোকে সলভ কৰিব চাৰি মাৰ্কৰ কোৱেশ্চন ছয় মাৰ্কৰ কোৱেশ্চন আছে আৰু আপোনালোকে এটা কথা ক'বলৈ বিচাৰিছো যদি আপোনালোকে ভাল ষ্টুডেন্ট হয় তেনহলে তো ভাল নম্বৰ এটা পাবে যদি যিসকল ষ্টুডেন্টে মানে পাস কৰাৰ কাৰণে কৰিব লাগে হেকল কেনেকৈ লিখিব তো হেকল কৈ আছো যে আপোনালোকে ফাৰ্স্ট অফ এভৰি কোৱেশ্চন টাস্ক কৰি আহিব লাগিব তো 1 মাৰ্কৰ 10টা আছে এইকেইটা 10টা কোৱেশ্চন যেনেকে তেনেকে হক আপোনালোকে লিখিব লাগিব হলে ফাৰ্স্ট অফ নিজে যিখিনি জানে সেইখিনি লিখিব সেকেন্ড তাৰ পৰা বিলেকৰ পৰা খুদি হলেও আপোনালোকে লিখিব লাগিব পাস কৰিব লাগিব যদি পাস কৰিব বিচাৰে তেনেহলে লিখিব লাগিব আৰু 2 মাৰ্কৰ কোৱেশ্চন কেটা চাও প্ৰত্যেকটা কোৱেশ্চনে টাস্ক কৰি আহিব লাগিব তো প্ৰত্যেকটা যদি আপোনালোকে একো না জানে একো পঢ়া নাই একো না জানে ক্লাস কৰা নাই মানে ম্যাথ ফৰ সাবজেক্ট বুলি ভাবি আছে বায়োলজি পঢ়ি আছে তো ম্যাথ যদি পাস কৰিব লাগে পাস কৰাৰ অকল পাস কৰাৰ কাৰণে পঢ়িব বিচাৰিছে দেন কি কৰিব প্ৰত্যেকটা কোৱেশ্চনে টাস্ক কৰিব আৰু টাস্ক কৰিব মানে কি সাপোজ আপোনাক এটো কোৱেশ্চন দেখাইছো এটা কোৱেশ্চন দেখাইছো ৰব 3 নম্বৰ কোৱেশ্চনটো চাইছে if cos x equal minus 3/5 and x line in the third coordinate then find the value of the sin x and tan x এই কোৱেশ্চনটো সাপোজ এই 3 নম্বৰ কোৱেশ্চনটো এটো লিখিব তো এটো একোই না জানে ফার্স্ট অফ অল আপোনাৰ आंसर টু দা ফলোইং কোৱেশ্চন লিখিব 3 নম্বৰ দি লিখাৰ কোৱেশ্চনটো মানে লিখিব লিখাৰ পিছত একো না জানে দেন বেলেগ এটা কোৱেশ্চনৰ পৰা এনেকৈ এইখিনি পৰাই আনি ইয়াতে তুলি দি মানে বেলেগ এটা কোৱেশ্চন পৰা আকৌ লগাই মানে এক পৃষ্ঠা 2 পেজ 3 পেজ এনেকৈ কৰিব পেজ লব মোটত কৰা প্ৰত্যেকটো বেলেগ এটা কোৱেশ্চনৰ পৰা হলি নিজে যি জানে মনত দিয়া হিটো লিখিব ম্যাথছ ৰিলেটিভ লিখিব বেলেগ নিলিখিব আসামিজ ইংলিশ নিলিখিব ম্যাথছ ৰিলেটিভ লিখিব কোৱেশ্চনৰ পৰাই आंसर লিখিব মানে ম্যাথছ ৰিলেটিভ আপুনি যি লিখিব পাৰে 3 মাৰ্কৰ আছে সেই হিচাপত লিখিব মানে 1 পৃষ্ঠা 1.5 পৃষ্ঠা মান লিখিব 5 মাৰ্কৰ হলে 3-4 পেজ লিখিব মোটৰ কথাত প্ৰত্যেকটা কোৱেশ্চনে টাস্ক কৰিব আৰু
মেথছ ৰিলেটেড আপুনি যি জানে 5 মাৰ্কৰ কুৱেশ্যন হ'লে সেই হিচাপতে লিখিব 3-4 পেজ 1 মাৰ্কৰ কুৱেশ্যন হ'লে সেই হিচাপতে লিখিব নাম্বাৰ হিচাপে লিখিব আপোনালোকে এক্সামিনাৰে যেতিয়া আপোনালোকক বহি দিয়ে লিখিবলৈ সেই বহিটো মানে কমপ্লিট কৰিব কৰাৰ পিছত আকৌ 2-3টা মান পেজ ল'ব লৈ পিনে মানে মেথছ ৰিলেটেড যি জানে কুৱেশ্যন হিচাপে লিখি যাব দেন দেখিব আপুনি নিশ্চয় পাছ কৰিব 100%। তো যি জানে সেইটোৱে লিখি থৈ আহিব একবাৰে গ্যাৰাণ্টি আপোনালোকে পাছ কৰিব। মুঠৰ কথাত মানে এটা কুৱেশ্যনো এৰি থৈ নাহিব মানে এৰি থৈলে নিজৰ লছ মানে লিখি যেনে তেনে হোক লিখি থৈ আহিবই মানে টাচ কৰিবই এভৰি কুৱেশ্যন টাচ কৰিবই। তো কুৱেশ্যন পেপাৰটো লাগে দেন কমেণ্ট বক্সত ডেছক্ৰিপশ্যনত এটা লিংক থাকিব তাত জইন হ'ব কুৱেশ্যনটো পাই যাব আৰু যদি আপোনালোকৰ কুৱেশ্যন পেপাৰ লাগে দেন জনাব মই দিম নিশ্চয়।